স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ সকলোকে। আপোনালোকৰ ভালে, নিশ্চয় মোৰো ভালে। এয়া মোৰ গুণু। হাই দিয়া গুণু। হাই, কি খবৰ সুধা? কি খবৰ? মোৰ চেনেলটো আগুৱাই নিব বুলি সকলোকে আশা কৰিছোঁ। আজি মই আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ, পকা আমৰ চাটনি, পকা আমৰ মিঠা চাটনি। যিহেতু পকা আম চাটনিটো বাৰু মিঠাই হ'ব, তাকে যিসকলে বনাই খাইছে সিহঁতৰ কথা বাৰু বেলেগ, যিসকলে নাই পোৱা তাৰ কাৰণে ৰেচিপিটো লৈ আহিছোঁ। আপোনালোকেও বনাই খাব বুলি আশা ৰাখিছোঁ। সকলোৱে যাতে মোৰ নতুন ৰেচিপিটো আঁকোৱালি লয় তাকেই ভাবিছোঁ। আজি পকা আমৰ ৰেচিপিটো লৈ আহিছোঁ। তেতিয়াহ'লে বলক কেনেকৈ বনাওঁ মই পকা আমৰ মিঠা চাটনি চাওঁ বাৰু। এয়া খাবলৈ বহুতেই সোৱাদ হয়। ৰুটি, পৰঠা, ভাতৰ লগত, চবৰে লগত খাব পাৰি। খাবলৈ বহুতেই সোৱাদ হয়। তেতিয়াহ'লে বলক মই কেনেকৈ পকা আমৰ চাটনি বনাওঁ আপোনালোকক দেখাওঁ। তেতিয়াহ'লে বলক পাকঘৰলৈ যাওঁ, মই কেনেকৈ বনাওঁ চাওঁ বাৰু। এয়া মই লৈছোঁ এটা ডাঙৰ চাইজৰ আম, পকা আম। এইটো এতিয়া কাটি ল'ম। পকা আমৰ চাটনি বনাবলৈ বেছি বস্তু নালাগে। এয়া মই আমটো কাটি লৈছোঁ আৰু লৈছোঁ মানে 3টা বস্তুৰে বনাব পাৰি। সৰিয়হ অকণমান লৈছোঁ আৰু মানে কি এয়া নেমু টেঙাৰ পাত লৈছোঁ। নেমু টেঙাৰ পাতৰ মানে গোন্ধটো বহুত ধুনীয়া আহে। এইটো দিলে খাবলৈ বহুতেই সোৱাদ হয়। 2টা নেমু টেঙাৰ পাত লৈছোঁ আৰু লৈছোঁ এয়া চেনি আৰু সোৱাদ অনুযায়ী অকণমান নিমখ দিম। সোৱাদ অনুযায়ী নিমখ, চেনি আৰু পকা আম এইখিনিয়ে লৈছোঁ, বেছি বস্তু নাই লোৱা। এতিয়া তেতিয়াহ'লে মই বনাওঁ। এয়া মই তেল অকণমান দিছোঁ, তেলটো গৰম হৈছে। এতিয়া ইয়াত দিম সৰিয়হখিনি, যিখিনি সৰিয়হ থৈছিলোঁ। এয়া সৰিয়হখিনি দি দিছোঁ। ইয়াত এতিয়া দিম নেমু টেঙাৰ পাতকেইটা। এয়া নেমু টেঙাৰ পাতটো দি দিছোঁ। আমখিনি দি দিম। এয়া আমখিনি বহাই দিছোঁ। ইয়াত অকণমান হালধি দিম, বেছি নিদিওঁ, একেবাৰে কম দিম। এইটো আমৰ চাটনি খাই চাব, খাবলৈ বহুতেই সোৱাদ হয়। ভাতৰ লগত, ৰুটিৰ লগত, মিঠা চাটনি যিহেতু সকলোৰে লগতে ভাল লাগে। এয়া হালধি দি দিছোঁ অকণমান, সোৱাদ অনুযায়ী নিমখ দিম। এয়া নিমখ দি দিছোঁ, সোৱাদ অনুযায়ী নিমখ দিছোঁ। ইয়াত এতিয়া মই যিখিনি চেনি ৰাখিছিলোঁ, এয়া চেনিখিনি দি দিম। যিহেতু আমটো মিঠা হয়, পকা আম, অকণমান টেঙা, সেইটো কাৰণে চেনি দিছোঁ, অকণমান চেনি ব্যৱহাৰ কৰিছোঁ। একেবাৰে কম সময়ৰ ভিতৰতে হয়, এইটো বেছি সময় নালাগে। এয়া চাওকচোন, অতি কম সময়ৰ ভিতৰতে এটা ধুনীয়া মানে ৰেচিপি এটা বনাব পাৰি। ৰুটিৰ লগত হওক, ভাতৰ লগত হওক, যিকোনো লগতে খাব পাৰি। খাবলৈ ভাল লাগে। মিঠা চাটনি হয়, অতি কম সময়ৰ ভিতৰতে। আৰু নেমুৰ টেঙাৰ পাত দিলে মানে গোন্ধটো বহুতেই ভাল লাগে খাই, নেমু টেঙাৰ পাতৰ গোন্ধটোৰ কাৰণে। এয়া মোৰ চাটনি ৰেডি হৈ গ'ল। এতিয়া ইয়াত এয়া নেমু পাত 2টা দি দিম, ফালি দুফাল কৰি। এয়া ৰেডি হৈ গ'ল। চাওকচোন, মোৰ পকা আমৰ চাটনি ৰেডি হৈ গ'ল। অতি কম সময়ৰ ভিতৰতে হয়। এই চাটনিটো ৰুটি, পৰঠা সকলোৰ লগতে খাবলৈ ভাল হয়, ভাতৰ লগত। অতি কম সময়ৰ ভিতৰতে হয়। তেতিয়াহ'লে আপোনালোকেও এদিন বনাই খাই চাব।
আজিলৈ ইয়াতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম বুলি আশা ৰাখিছোঁ। আজিলৈ বাই বাই, গুড নাইট।